পাৰমাণৱিক যুদ্ধ ৰোধ কৰি গৌৰৱান্বিত ট্ৰাম্প। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য সংবাদ, ভাৰত পাকিস্তানৰ মাজত সম্ভাৱ্য পাৰমাণৱিক যুদ্ধ ৰোধ কৰিছো বুলি গৌৰৱ প্ৰকাশ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। যুদ্ধবিৰতি সন্দৰ্ভত দিয়া এক সংবাদ মেলত ট্ৰাম্পে মন্তব্য দিয়ে, তেওঁৰ মধ্যস্থতাৰ ফলতহে এই সংঘাত ৰোধ হৈছে। সংবাদ মেলত ট্ৰাম্পে বক্তব্য দি কয়, শনিবাৰে তেওঁৰ প্ৰশাসনে ভাৰত আৰু পাকিস্তানৰ মাজত তাৎক্ষণিক যুদ্ধবিৰতি কৰাবলৈ সফল হৈছে। দুয়োখন দেশৰ পাৰমাণৱিক অস্ত্ৰ থকা পৰিস্থিতিত এইটো এটা বিপদজনক সময় আছিল বুলি মন্তব্য কৰে ট্ৰাম্পে। ট্ৰাম্পে বাণিজ্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ কথা স্বীকাৰ কৰি কয়, যদি ভাৰত-পাকিস্তানে যুদ্ধ বন্ধ নকৰিলেহেঁতেন, আমেৰিকাই সকলো বাণিজ্য সম্পূৰ্ণৰূপে বন্ধ কৰি দিব বুলি সতৰ্ক কৰিছিল। ইয়াৰ লগে লগে ট্ৰাম্পে এই ঘটনাক আমেৰিকাৰ এক কূটনৈতিক জয় হিচাপে ব্যাখ্যা কৰে। তেওঁ কয়, এতিয়া দুয়োখন দেশৰ লগত বাণিজ্য আগবঢ়াবলৈ আগ্ৰহী আমেৰিকা। ইয়াৰ মাজতে সোমবাৰে নিশা দেশবাসীক সম্বোধন কৰে নৰেন্দ্ৰ মোদীয়ে। যদিও মোদীয়ে ট্ৰাম্পৰ নাম নোলোৱাকৈ পাকিস্তানক কঠোৰ বচন দিয়ে আৰু কয়, সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধ কেৱল স্থগিত হৈছে, সমাপ্ত নহয়। মোদীৰ ভাষণত পাকিস্তানৰ ব্লেকমেইলত ভাৰতে ভয় নাখায় বুলি স্পষ্টকৈ জনাই দিয়ে। তেওঁ কয়, 10 মে তাৰিখে পাকিস্তানে ভাৰতৰ সৈতে DGM স্তৰত যোগাযোগ কৰি যুদ্ধবিৰতিৰ অনুৰোধ কৰিছিল। অৱশ্যে এতিয়ালৈকে ভাৰত বা পাকিস্তানে আমেৰিকাৰ মধ্যস্থতা সন্দৰ্ভত কোনো চৰকাৰী মন্তব্য প্ৰকাশ কৰা নাই। পাকিস্তানে ইতিমধ্যে কেইবাবাৰো যুদ্ধবিৰতি উলংঘন কৰাৰ ঘটনাও ৰেকৰ্ডত আছে। এয়া আছিল মুখ্য বাতৰি। অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত জড়িত হৈ থাকক। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।